সিং পুলিচ বুলি ক'লে সকলোৱে কপি থাকে। কোনে কৈছে মোৰ কাম নাই বুলি? যি মন যায় মই তাকে কৰিব পাৰোঁ। আজি বাপেকে সকলোবোৰ চকী টেবুল বাহিৰতে উলিয়াই লৈছো নহয়। বহিছে দেখা নাই নে বহিছো নে কি কৰি আছো? আজি ডিউটিলৈ অহা নাই যে? নক'ব ছাৰ, পেটৰ বিষ। পেটৰ বিষ? হয় ছাৰ। তেনেহ'লে চিভিল ড্ৰেছত কেনেকে আহিলে? আহিলোঁ আৰু। খালি ডিউটিৰ সময়ত ফাং ফুং ন? নহয় ছাৰ। হয় ছাৰ, ফাং ফুং ছাৰ। ছাৰ ই ঘৈণীয়েকৰ মুখখন নেদেখিলে থাকিবই নোৱাৰে। হয় তই শুন কথা কথা কৈছো যে গাত লাগিছে। হয় মুখ শুন কথা। এই তুমি যোৱাচোন, যোৱা যোৱা। কথা কওকচোন আপুনি কিয় দেৰিকে আহিলে? অ' ছাৰ নক'ব আৰু, এই লাগিলে নহয় আৰু। কি? অ' ছাৰ হাগা। এই গোন্ধাইছে দেখোন। এই পাতিলে নেকি আপুনি? গৈয়ে থাকে। এই নাযায় কিয় হে? অ' ছাৰ যাওঁ দিম। অ' ছাৰ যাওঁ ছাৰ। ফটোৱা চব। অহ ছাৰ ফটো আহে। তয়ো আহিলি নে এতিয়া মোৰ মূৰটো চুবাবৰ কাৰণে? ছাৰ নহয় ছাৰ, বিহু আহি আছে যে পিঠা পানী বনাইছে নে নাই? বনাইছে বৌয়ে বনাইছে। নাহাতে মাতিম কিয় নামাতিম? ছাৰ আমাৰ নিচিনা মানুহকনো ক'ত মাতিব? এসাঁজ খালে এসাঁজ খাবলৈ ভাবিব লাগে। পিঠা বনাবলৈ ঘৰত চাউল নাই, মিঠৈ আনিবলৈ হাতত টকা নাই, দৈ কিনিবলৈ হাতত টকা নাই। আমাৰ নিচিনা মানুহক কেনেকে মাতিব ছাৰ? নাকান্দিবা ৰবা। এইবাৰ বিহুত তোমাক মই 500 টকা এটা দিম। ঐ জেঠেলা, তোকো মই 500 টকা দিম। সঁচা? অঁ সঁচা? হেপী বিহু ছাৰ, হেপী বিহু ছাৰ। হেপী বিহু। ছাৰ আহিছো, এইবাৰ বিহু পকাই দিম ছাৰ। শুনিছে? এই দুখীয়া মানুহবোৰলে বেয়াই লাগে বুজিছে। হয় ছাৰ, কি কৰিম আৰু। অ' ছাৰ নক'ব আৰু, দিনবোৰ কেনেকৈ পাৰ হয়। কাৰ? মোৰ। আপুনি কিহত দুখীয়া আহে? অ' ছাৰ মই প্ৰমোশ্যনত বিচাৰোঁ ছাৰ। আপোনাৰ যে ছাৰ মই কেতিয়া হ'বলৈ পাৰোঁ আৰু। হ'ব বুজিছে, হ'ব প্ৰথমতে প্ৰমোশ্যনৰ বাবে দিয়া পৰীক্ষাকেইটাত পাছ কৰি লওক। হয় ছাৰ। তেতিয়াহে মোৰ দৰে ছাৰ হ'ব পাৰিব। হেৰি নহয়, ফাইলকেইটা আপুনি ভিতৰত ভৰাই দিব হ'ব ছাৰ। আৰু চকী টেবুলবোৰ ভিতৰতে ভৰাই দিব। মোৰ অলপ দেৰি হৈছে, মই এতিয়া আহিছোঁ। হ'ব ছাৰ, আপুনি একো চিন্তা নকৰিব। কৃষ্ণ কৃষ্ণ প্ৰভু, কিনো তোমাৰ লীলা, আহি থকা দিনকেইটা ভাল কৰিম।